নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ বাপতি খাহন ৰঙালী বিহুৰ হিয়াৰ পৰা ওলগ জনাইছোঁ আৰু এয়া দেখিছে ফুল্লি বিহুৰ ড্ৰেছত আৰু এয়া আমাৰ ঘৰতে সকলো ল'ৰাখিনি গোট খাইছে কাৰণ যিহেতু আজি 3 দিনত ভৰি দিলে যিহেতু আমি হুঁচৰি মাৰি আছোঁ গাঁৱত আৰু গোটেই গাঁওখন কভাৰ কৰাটো সম্ভৱ নহয় তথাপিতো যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু বিহু বুলিয়া মানে বিহু বুলি ক'লে ঢোলটো যদি এপাক নবজাওঁ তেতিয়াহ'লে কিবা এটা ভালেই নালাগে গতিকে এপাক প্ৰথমতে বজাই ল'লোঁ আৰু প্ৰথম আমাৰ ঘৰৰ পৰাই সকলোৱে আৰম্ভ কৰোঁ বুলি ক'লে আমাৰ গাঁৱৰ ওচৰে এনেকুৱাই আৰু কিন্তু ৰাতিপুৱা যেতিয়ালৈকে মাৰোঁ যিহেতু গাঁওখন আমাৰ বহুত ডাঙৰ আচলতে কেইবাজনো ল'ৰা আৰু আহিবলৈ বাকী আছে তথাপিতো আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ ঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ যিহেতু বহুত গাবলগীয়া হয় আৰু একো ভুল নধৰিব কাৰণ আমাৰ যিহেতু গাঁৱৰ বিহু এনেকৈ মাৰোঁ আৰু এয়া আমি পৰম্পৰা সদায় প্ৰতি বছৰ ৰক্ষা কৰি আহিছোঁ খেলেং যিহেতু বহুত 100 ঘৰ গাবলগীয়া হৈ যায় গতিকে সকলোৱে ভাগৰি যায় মানে আৰু আমি মাৰি যোৱাৰ পাছতে আমাৰ ঘৰত আকৌ গাঁৱৰ গাভৰুসকল আহিল আৰু যিহেতু সিহঁতেও অকল মানে এক্সট্ৰাকৈ মানে হুঁচৰি জুৰি আছে জেং বিহু মাৰি আছে গতিকে সিহঁতকো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিলে জনাব অৱশ্যে ভুল ভ্ৰান্তিবোৰ নধৰিব কাৰণ গাঁৱৰ হুঁচৰি সকলোৱে পৰম্পৰাটো ৰক্ষা কৰি আহিছোঁ এনেকৈয়ে আৰু সকলোৱে ফূৰ্তি কৰক এনজয় কৰক